ফাৰ্ষ্টতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰা মোৰ হৈ গ'ল। এতিয়া মই মাছৰ টেঙা আঞ্জা বনাম আৰু তাৰ কাৰণে মই লৈছোঁ আপোনাৰ জিকা দি মই বনাম। জিকা, পিঁয়াজ, বিলাহী আৰু নহৰু। আলু লৈ লৈছোঁ। আলুখিনি মই আগতে বইল কৰি লৈছিলোঁ। এতিয়া মই কেৰাহীত অলপ পাঁচফোৰণ দিম। পাঁচফোৰণ দি এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। টেঙা আঞ্জা বনাবলৈ হ'লে আপোনালোকে পাঁচফোৰণটো দি বনাওঁ বুলি ক'লে বনাব পাৰে, ডাইৰেক্ট নবনাওঁ তেনেকৈ যেনেকৈ মন যায় তেনেকৈ বনাব পাৰে। কিন্তু মোৰ ষ্টাইলত মই পাঁচফোৰণ দি বনালে এটা সোৱাদটো খুব ভাল হয়। এতিয়া মই ইয়াত দিম বিলাহী। নহৰু আপোনালোকে দিব পাৰে বা নিদিব পাৰে। টেঙা আঞ্জা বনাবলৈ হ'লে নহৰু নিদিয়ে বাৰু পাৰে, কিন্তু মই দিওঁ কাৰণ টেষ্টটো অকণমান বেলেগ ওলায়। এতিয়া মই হালধি দিছোঁ। এতিয়া মই ইয়াত দিম ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। এতিয়া দি পিনি মই মিক্স কৰি পিনি অলপ টাইম ভাজি লৈছোঁ। আৰু এতিয়া ভাজা হৈ যোৱাৰ পিছত মই ইয়াত জিকাখিনি দি দিম। এতিয়া এইখিনি মই অলপ টাইম লৰাই ল'ম। এতিয়া অকণমান জিকাটো অলপ সিজিবলৈ দিম। জিকা যেতিয়া অলপ সিজাৰ নিচিনা হ'ব তেতিয়া তাত মই আলুখিনি এড কৰিম। এতিয়া অকণমান জিকাটো সিজাৰ নিচিনা হৈছে। এতিয়া মই ইয়াত আলুখিনি এড কৰি দিম। এতিয়া ভালদৰে ভাজি ল'ম। অলপ টাইম মই ভাজি লৈ ল'লোঁ। হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। এইফালে মই গৰম পানী কৰি লৈছিলোঁ। একাপ গৰম পানী দি দিছোঁ। এতিয়া মই ইয়াত অকণমান লৰাই লৈ মাছকেইডোখৰ দি দিম। গৰম পানী আপোনালোকে দিওঁ বুলি ক'লেও দিব পাৰে, নিদিবও পাৰে। আৰু এতিয়া মাছকেইডোখৰ দি দিলোঁ। সেইখিনি অলপ টাইম মই উতলিব দিম। আৰু এইফালে মোৰ মাছ